Hata hata ya dari zambono kabuai zambono kabuai Zunang 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 অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনাৰ খবৰ আগতে ক্ষমা জনাব বিচাৰিছো কাৰণ অজানিতে ভুলভ্ৰান্তি হৈছিল ক্ষমা জনাব বিচাৰি মই আপোনাৰ খবৰ বিপ্লৱ সিংহ ভ্ৰাম্যমাণ থিয়েটাৰ মূল উৎপাদন হ'ল নাটক এখনি নাটকত কাহিনী সংলাপ আৰু চৰিত্ৰ সৃষ্টি কৰে নাট্য কিন্তু নাটখন আকাৰ আৰু এখনি নাটকত চৰিত্ৰবোৰক কোনে পান দিয়ে উত্তৰ এখনি নাটকক আকাৰ দিয়ে নাট পৰিচালক আৰু চৰিত্ৰবোৰক পান দিয়ে অভিনেত্ৰী দৰ্শক ৰাইজে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক চাই কি পায় উত্তৰ নীতি শিক্ষা ভ্ৰাম্যমাণ থিয়েটাৰ জন্মদাতা অচ্যুত লহকৰদেৱ সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক কি উপাধি প্ৰদান উত্তৰ মঞ্চ বহাকৰ নটৰাজ থিয়েটাৰ অতুল চন্দ্ৰ হাজৰিকা বেউলা নামৰ নাটখন ২ বছৰ মঞ্চস্থ হৈছিল কিন্তু কোনখনি নটৰাজ থিয়েটাৰৰ মঞ্চত প্ৰায় ২০ বছৰ ধৰি মঞ্চস্থ হৈছিল উত্তৰ উত্তম বৰুৱাৰ জেৰেঙাৰ সতি নামৰ নাটখন নটৰাজ থিয়েটাৰ পোনপ্ৰথমে ক'ৰ পৰা নাট্যযাত্ৰা আৰম্ভ কৰিছিল উত্তৰ পাঠশালাৰ হৰি মন্দিৰৰ বাকৰি পৰা আজিলৈ সামৰিলোঁ সৰু শেষত ভ্ৰাম্যমাণ থিয়েটাৰ জন্মদাতা অচ্যুত লহকৰদেৱলৈ হাজাৰ প্ৰণাম জনাই আজিলৈ বিদায়